তো আজি মই চেন্নাই এয়াৰপৰ্টলৈ গৈ আছোঁ। তো লগৰ এজন ঘৰত যাব, যিহেতুকে তাইক মই থ'বৰ কাৰণে আহিছোঁ চেন্নাই এয়াৰপৰ্টলৈ। আৰু জীৱনত মই প্ৰথমবাৰ মই এয়াৰপৰ্ট দেখা পাম। একচুৱেলি মই ইয়াৰ আগতে মই এয়াৰপৰ্টত অহা নাই, আৰু আপোনালোকক অলপ দেখুৱাই দিম চেন্নাই এয়াৰপৰ্টটো কেনেকুৱা কি। একচুৱেলি যিহেতুকে ময়ো অহা নাই ইয়াৰ আগতে চেন্নাই এয়াৰপৰ্ট, তো আপোনালোকক অলপ দেখুৱাই দিম কেনেকুৱা এয়াৰপৰ্টটো। এয়াৰপৰ্টত 1 লিটাৰ পানী বটলৰ দাম আপোনালোকে গম পায়নে বাৰু? তো মইতো যাই পোৱা, একচুৱেলি মই তেনেকুৱাকৈ যোৱা নাই বাৰু। আৰু জীৱনত প্ৰথমবাৰ মই আজি কোৱা নিচিনা চেন্নাই এয়াৰপৰ্টলৈ মানে আহিছিলোঁ। 1 লিটাৰ পানী বটলৰ দাম 100 কিমান? 135 টকা 1 লিটাৰ পানীৰ দাম। এনেতো দোকানত আপোনালোকে সাধাৰণ 20 টকাতে পাই যাব। তো এয়াৰপৰ্টত 130 টকা। বাপৰে বাপ, ভাবিব লাগিব মানে 135 টকা, 200 টকা, 300 টকা এনেকুৱা। এয়াৰপৰ্টত বস্তু খোৱা মানে বহুত মানে ভেজাল। এয়াৰপৰ্টৰ পানী হওক চাহ হওক কিমান দাম। তো একচুৱেলি আপোনালোকে যদি এয়াৰপৰ্টত কিবা ল'ম বা কিবা খাম বুলি ভাবে, বাহিৰতে খাই আহিব, ঠিক আছে। তো চেন্নাই ট্ৰাফিক বা বহুত জাম হয় দেই। এতিয়া বাৰু খালী হৈ আছে, এতিয়া 12টামান বাজিছে, কিন্তু 8টা, 8:30 নহ'লে 9টা বা 10টা এই সময়খিনিত মানে বহুত ট্ৰাফিক জাম হয় চেন্নাই।